নমস্কাৰ কি খবৰ আপোনালোক আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু জে মটৰছৰ বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন আছে আপোনালোক সম্পূৰ্ণ ডিটেইলছ প্ৰাইস সহকাৰে আপোনালোক জনাই দিম বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন আছে আপোনালোক চাব পাৰে 220 পৰা ষ্টাৰ্ট কৰি এমটি পাবো এন্ট্ৰক পাবো ৰাইডাৰ পাবো 220 কালেকশ্যন তিনিটা কালেকশ্যন আছে আপাচি আছে Honda SP আছে R15 আছে ব্লু কালাৰৰ ফেভাৰিট কালাৰ হয় বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন আছে আপোনালোক সম্পূৰ্ণ ডিটেইল জনাই দিম প্ৰাইস সহকাৰে এনে চাব পাৰে ৰেডিয়ন TVS ৰ বহুত ধুনিয়া কোনোবাই মানে তেলৰ মাইলেজ থকা গাড়ী কিনিব খুজি আছে তো এটো ল'ব পাৰে ব্ল্যাক কালাৰৰ দুটা টায়াৰ A+ পাবো ইঞ্জিন সিল পেক পাবো কোনো ধৰণৰ টেনচন নাই তো বেছি ৰানিংও হোৱা নাই মাত্ৰ আপোনাৰ এটো 17000 মাত্ৰ ৰানিং হৈছে এটো তো চাব পাৰে তেলৰ মাইলেজ থকা গাড়ী এটো আপোনালোকৰ আহিব 45000 টকা কোনোবাই যদি কিনিব খুজি আছে এটো আপোনালোক ল'ব পাৰে 45000 তো নেক্সট আৰু এখন আছে 220 তো চাব পাৰে ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুটা ওকে আছে A+ কন্ডিশন আছে এটোৰ বয়স মাত্ৰ আপোনাৰ 8 মাহ হৈছে বহুত ধুনিয়া কালাৰ ব্লু কালাৰৰ কোনোবাই যদি কিনিব খুজি আছে তো স্ক্ৰিনত আৰু ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে কন্টাক্ট কৰিব ফুল ইঞ্জিন সিল পেক পাবো কোনো ধৰণৰ স্ক্ৰেচ নাই তো এটো আপোনাৰ প্ৰাইস আহিব 140000 টকা তো কোনোবাই যদি কিনিব খুজি আছে তো জে মটৰছত ভিজিট কৰক তো এটো ষ্টকত আছে আৰু দুখন 220 আছে আপোনালোক দেখাই আছো নেক্সট আৰু এখন আছে ইপিনে চাব পাৰে MT একদম A+ কন্ডিশন শোরুম কন্ডিশনত পাবো দুটা টায়ার A+ আছে ইঞ্জিন সিল পেক পাবো তো গাড়ির কন্ডিশন তো আপোনালোক চাব কোনো ধৰণৰ স্ক্ৰেচ নাই তো আপোনালোক কোনোবাই যদি কিনিব খুজি আছে MT তো জে মটৰছত ষ্টকত আছে এটো সিলভাৰ কালাৰৰ তো চাব পাৰে A+ কন্ডিশন আছে দুটা টায়াৰ ওকে আছে এটো ৰানিং আপোনাৰ হৈছে 50000 এটো প্ৰাইস আহিব আপোনাৰ 1,15,000 টকা আহিব এটো কোনোবাই যদি কিনিব খুজি আছে তো স্ক্ৰিনত আৰু ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে আপোনালোক যোগাযোগ কৰিব এখনে আছে ষ্টকত এখনে আছে তো নেক্সট আৰু এখন আছে তো চাব পাৰে এন্ট্ৰক চলি আছে গাড়ীটো A+ কন্ডিশন আছে দুটা টায়াৰ তো চাব পাৰে ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ ওকে আছে কালাৰটো বহুত ধুনিয়া ইউনিক কালাৰ কোনোবাই যদি কিনিব খুজি আছে ৰেড আৰু ব্ল্যাকৰ মাজত মই এন্ট্ৰক লম তো এটো ল'ব পাৰে তো এটো আপোনাৰ মাত্ৰ বয়স হৈছে 21 মাহ তো এটো ৰানিং হৈছে মাত্ৰ 12000 তো এটো প্ৰাইস আপোনালোকৰ আহিব 75000 কোনোবাই যদি কিনিব খুজি আছে তো জে মটৰছত ভিজিট কৰিব গাড়ী বৰ্তমান ষ্টকত আছে এটো তো নেক্সট আৰু এখন আছে ৰাইডাৰ একদম বহুত ধুনিয়া কন্ডিশন বহুত ধুনিয়া কালাৰ ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ একদম শোরুমৰ যেটো টায়াৰ থাকে হেটো লগোৱা আছে তো গ্ৰিপ ব্ল্যাক এটিও আছে তো চাব পাৰে কোনো ধৰণৰ স্ক্ৰেচ নাপায় তো এটো বয়স হৈছে মাত্ৰ 21 মাহ ৰানিং মাত্ৰ 10000 হৈছে কোনোবাই যদি কিনিব খুজি আছে মই ৰাইডাৰ্স লম তো এটো আপোনালোকে ল'ব পাৰে জে মটৰছত এভেইলেবল আছে ফাইনান্সৰ সুবিধাও আছে ৰিফাইনান্স হ'ব এক্সচেঞ্জ হ'ব কোনোবাই যদি কিনিব খুজি আছে তো স্ক্ৰিনত আৰু ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে আপোনালোক কন্টাক্ট কৰক তো গাড়ীৰ কন্ডিশন কোন চাব পাৰে A+ আছে ইঞ্জিন সিল পেক কোনো ধৰণৰ স্ক্ৰেচ নাপায় গাড়ীত তো চাব পাৰে তো নেক্সট আৰু এখন আছে 220 তো চাব পাৰে ৰেড কালাৰৰ ষ্টিকাৰ থকা ব্ল্যাক কালাৰ তো বহুত ধুনিয়া কন্ডিশন আছে ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ ওকে কোনো ধৰণৰ স্ক্ৰেচ নাপায় ইঞ্জিন সিল পেক পাবো আমাৰ জে মটৰছৰ ইঞ্জিনৰ গ্যাৰান্টি দি দিম কোনোবাই যদি কিনিব খুজি আছে 220 লম ইয়াতে তিনিটা 220 ষ্টকত আছে তো চাব পাৰে ইঞ্জিন সিল পেক কোনো ধৰণৰ স্ক্ৰেচ নাপায় তো এটো আপোনাৰ বয়স হৈছে 4 বছৰ তো কোনোবাই যদি কিনিব খুজি আছে মই 220 লম BS4 তো আপোনালোকে এটো ল'ব পাৰে A+ কন্ডিশন আছে তো এটো প্ৰাইস আহিব আপোনালোকৰ 85000 তো কোনোবাই যদি কিনিব খুজি আছে জে মটৰছত ষ্টকত আছে তো নেক্সট আৰু এখন আছে 220 তো চাব পাৰে ব্লু কালাৰৰ আৰু ব্ল্যাক কালাৰৰ বহুত ধুনিয়া কন্ডিশনৰ বয়স হলে গাড়ী ইঞ্জিন সিল পেক আছে অলপ বয়স আছে গাড়ীটো তো এটো ৰানিং মাত্ৰ 24000 ৰানিং হৈছে বেছি ৰানিং হোৱা নাই কিন্তু গাড়ীটো অলপ বয়স হয়াল তো এটো আপোনালোকৰ প্ৰাইসটো ৰাখিছো আপোনালোকৰ 45000 45000 টকা কোনো ধৰণৰ স্ক্ৰেচ নাপায় A+ কন্ডিশন আছে ইঞ্জিন সিল পেক পাবো তো কোনোবাই যদি কিনিব খুজি আছে আপোনালোকৰ জে মটৰছত ভিজিট কৰক তো চাব পাৰে A+ কন্ডিশন আছে দুটা টায়াৰ ওকে আছে ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুটা ওকে আছে তো নেক্সট আৰু এখন আছে ডিও আপোনাৰ এটো বয়স হৈছে মাত্ৰ 21 মাহ হৈছে 2 বছৰ হোৱাই নাই একদম শোরুম কন্ডিশনত আছে ইঞ্জিন সিল পেক পাবো দুটা ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুটা ওকে আছে কোনো ধৰণৰ স্ক্ৰেচ নাই তো বহুত ধুনিয়া কালাৰ কোনোবাই যদি কিনিব খুজি আছে তো ডিও তো জে মটৰছত এখনেই আছে গাড়ী ডিও তো আপোনালোকে ল'ব পাৰে এটো তো এটো মাত্ৰ ৰানিং হৈছে 14000 ৰানিং হৈছে তো কোনোবাই যদি কিনিব খুজি আছে ডিও লম তো জে মটৰছত আছে ষ্টকত আছে তো এটো প্ৰাইস আপোনালোকৰ আহিব 65000 তো কাগজ যি আছে আমাৰ জে মটৰছৰ পৰা কৰি দিম তো নেক্সট আৰু এখন আছে আপাচি বহুত ধুনিয়া কালাৰৰ ব্লু কালাৰৰ কোনোবাই যদি কিনিব খুজি আছে তো এটো ল'ব পাৰে বেছি ৰানিংও হোৱা নাই কোনো ধৰণৰ স্ক্ৰেচ নাই ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুটা ওকে আছে তো এটো প্ৰাইস আপোনালোকৰ আহিব 95000 একদম
কোনো ধৰণৰ স্ক্ৰেচ নাই, ইঞ্জিন চিল পেক পাব, বহুত ধুনীয়া কালাৰ, এইটো 95,000 আপোনালোকৰ আপাচিখন পাব। তো নেক্সট আৰু এখন আছে, ইপিনে চাব পাৰে SP, একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে, দুয়োটা ফ্ৰণ্টৰ আৰু ৰিয়াৰৰ টায়াৰ একদম শ্ব'ৰুমৰ পৰা যিটো আহে সেইটো টায়াৰ লগোৱা আছে, তো চাব পাৰে গ্ৰিপ এতিয়াও আছে। তো এইটো আপোনাৰ 29 মাহ হৈছে, তেলৰ মাইলেজ থকা গাড়ী, কোনোবাই যদি কিনিব খোজে তেলৰ মাইলেজ থকা গাড়ী ল'ম তো এইটো ল'ব পাৰে। A+ গাড়ী আছে, এইটো আপোনাৰ ৰানিং মাত্ৰ হৈছে 12,000 ৰানিং হৈছে। তো ইয়াৰ প্ৰাইচ ৰাখিছোঁ 70,000 টকা। তো আগত ডিছ থকা গাড়ী এইটো হয়, ল'ব পাৰে। তো কোনো ধৰণৰ স্ক্ৰেচ নাপায়, A+ গাড়ী আছে, কোনোবাই যদি কিনিব খুজি আছে তো এইটো ল'ব পাৰে। তো নেক্সট আৰু এখন আছে R15 ব্লু কালাৰৰ, বহুত ধুনীয়া কালাৰ, এইটো বৰ্তমান মাৰ্কেটত বহুত চলি আছে, BS4 হয়। তো চাব পাৰে ফ্ৰণ্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুয়োটা অ'কে আছে, কোনো ধৰণৰ স্ক্ৰেচ নাপায়। তো এইটো আপোনাৰ ৰানিং মাত্ৰ হৈছে 24,000 ৰানিং এইখন গাড়ীৰ। তো এইটো আপোনাৰ বয়স 4 বছৰ হৈছে, গুড কণ্ডিশ্যন আছে, কোনোবাই যদি কিনিব খুজি আছে তো ল'ব পাৰে, কোনো ধৰণৰ স্ক্ৰেচ নাপায়, A+ কণ্ডিশ্যন আছে। তো এইটো আপোনাৰ দাম প্ৰাইচ ৰাখিছোঁ 85,000 85,000 টকা। তো কাগজৰ যি ঝামেলা আছে আমাৰ JI মটৰ্ছৰ পৰা কৰি দিম, JI মটৰ্ছৰ পৰা ইঞ্জিনৰ ফুল গেৰাণ্টি দিম, কোনো ধৰণৰ টেনশ্যন নাই। তো চাব পাৰে বিভিন্ন ধৰণৰ বাইক কালেকশ্যন আছে, আপোনালোকে দেখাই পালে আৰু আছে, আপোনালোকে দেখাই আছোঁ। তো আপোনালোকে JI মটৰ্ছত ভিজিট কৰিব, JI মটৰ্ছত আপোনালোকে ভিজিট কৰিব, একদম কম পইচাত গাড়ীবিলাক এৰি দি আছোঁ, যিহেতু নতুনকৈ শ্ব'ৰুমখন খুলিছোঁ। তো এইপিনে চাব পাৰে আৰু এখন আছে CD 110, তেলৰ মাইলেজ থকা, মানে তেলৰ এইটো আপোনালোকৰ 70+ তেলৰ মাইলেজ পাব, A+ কণ্ডিশ্যন আছে, দুয়োটা টায়াৰ A+ আছে, গ্ৰিপবিলাক এতিয়ালৈকে আছে। তো চাব পাৰে কোনো ধৰণৰ স্ক্ৰেচ নাপায়, ইঞ্জিনৰ ফুল গেৰাণ্টি পাব, JI মটৰ্ছৰ পৰা ইঞ্জিনৰ ফুল গেৰাণ্টি পাব। এইটো মাত্ৰ ৰানিং হৈছে 10,000। তো চাব পাৰে কোনো ধৰণৰ স্ক্ৰেচ নাই। তো এইটো আপোনাৰ প্ৰাইচটো আহিব 55,000, কোনো ধৰণৰ স্ক্ৰেচ নাই, যিমান কাগজৰ যি ঝামেলা আছে আমাৰ এইটো শ্ব'ৰুমৰ পৰা কৰি দিম। তো চাব পাৰে ইঞ্জিনৰ ফুল গেৰাণ্টি দি দিম। তো নেক্সট আৰু এখন আছে পালচাৰ 150, তো এইটো আপোনাৰ 2016 মডেল হয়, একদম চিকচিকা হৈ আছে, কোনো ধৰণৰ স্ক্ৰেচ নাই। তো চাব পাৰে ফ্ৰণ্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুয়োটা অ'কে আছে, ব্লেক কালাৰৰ। তো কোনোবাই যদি কিনিব খুজি আছে পালচাৰ ল'ম তো এইটো আপোনালোকে আহিব, JI মটৰ্ছত আছে, একদম কম পইচাতে দি দিম গাড়ীখন, ইঞ্জিন চিল পেক আছে, ইঞ্জিনৰ ফুল গেৰাণ্টি দি দিম আমাৰ JI মটৰ্ছৰ পৰা। তো এইটো প্ৰাইচ ৰাখিছোঁ মাত্ৰ 35,000, কোনোবাই যদি কিনিব খুজি আছে তো আপোনালোকে JI মটৰ্ছত ভিজিট কৰক। তো চাব পাৰে A+ কণ্ডিশ্যন আছে। তো নেক্সট আৰু এখন আছে ডিউক 200, তো চাব পাৰে, এইটো আগৰ ভিডিঅ'ত কৈ দিছোঁ। তো আপোনালোকে যোনে আগৰ ভিডিঅ' চোৱা নাই তো আগৰ ভিডিঅ'ত এইটো গাড়ী প্ৰাইচ কৈ দিছোঁ। তো নেক্সট আৰু এখন আছে গ্লেমাৰ 2017 মডেল BS4, কোনোবাই যদি BS4 গ্লেমাৰ ল'ম তো এইটো ল'ব পাৰে, একদম ইঞ্জিনৰ ফুল গেৰাণ্টি পাব আমাৰ JI মটৰ্ছৰ পৰা। ফ্ৰণ্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুয়োটা অ'কে আছে, গাড়ীৰ কণ্ডিশ্যন একদম ফাৰ্ষ্ট ক্লাছ আছে, কোনো ধৰণৰ স্ক্ৰেচ নাপায়। তো কোনোবাই যদি কিনিব খুজি আছে মই BS4 গ্লেমাৰ ল'ম তো JI মটৰ্ছত এভেইলেবল আছে, তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো নেক্সট আৰু এখন আছে গ্লেমাৰ, একদম চালিয়া কণ্ডিশ্যন আছে, এইটো কোনো ধৰণৰ স্ক্ৰেচ নাই, কোনো ধৰণৰ স্ক্ৰেচ নাপায়। তো চাব পাৰে দুয়োটা টায়াৰ অ'কে আছে, ফ্ৰণ্টৰ আৰু ৰিয়াৰৰ কোনো ধৰণৰ স্ক্ৰেচ নাপায়। তো এইটো একদম চিকচিকা হৈ আছে BS4। তো এইটো ইঞ্জিনৰ ফুল গেৰাণ্টি পাব আমাৰ JI মটৰ্ছৰ পৰা, কোনো ধৰণৰ স্ক্ৰেচ নাই। তো আমাৰ শ্ব'ৰুমৰ পৰা এইটো ইঞ্জিনৰ গেৰাণ্টি দি দিম। এইটো প্ৰাইচ ৰাখিছোঁ 55,000। তো কোনোবাই যদি কিনিব খুজি আছে BS4 গাড়ী ল'ম তো এইটো ল'ব পাৰে, গ্লেমাৰখন ব্লু কালাৰ A+ আছে। তো নেক্সট আৰু এখন আছে স্কুটি, ইপিনে ফ্ৰেছো EMR হয়, এইটো আপোনালোকৰ আহিব 25,000 25,000 টকা। তো চাব পাৰে A+ কণ্ডিশ্যন আছে। তো গাইছ আপোনালোকে বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন চালে, বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন আছে, R15ৰ পৰা MTৰ পৰা আপোনাৰ 220ৰ পৰা এণ্ট্ৰকৰ পৰা পালচাৰৰ পৰা আপাচিৰ পৰা বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন আপোনালোকে দেখাই পালে, কিমান প্ৰাইচত দি আছে, একদম কম পইচাতে গাড়ীবিলাক এৰি দি আছোঁ, যিহেতু নতুনকৈ খুলিছোঁ শ্ব'ৰুমখন। তো আপোনালোকৰ এড্ৰেছখন দি আছোঁ, তো বৰপেটা বহৰী ইয়াৰ পৰা আপোনালোকৰ 1 কিলোমিটাৰ হ'ব। বহৰী পাৰ হৈ যিটো হৰিপুৰ তিনিআলি পাব, তিনিআলিৰ পৰা 100 মিটাৰ দূৰতে আমাৰ JI মটৰ্ছ বুলি শ্ব'ৰুম পাব। এইটো হ'ল শ্ব'ৰুমৰ লোকেশ্যন। আৰু নিয়াৰ বাই এইটো হ'ল তাৰাবাৰী হাইস্কুল, তাৰাবাৰী HS স্কুল, স্কুলৰ ফিল্ডৰ অপজিট ছাইডতে JI মটৰ্ছ আছে। তো কোনোবাই যদি কিনিব খুজি আছে স্ক্ৰীণত আৰু ডিছক্ৰিপশ্যনতো নাম্বাৰ দিয়া আছে। তো চাব পাৰে বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন ইয়াতে আছে, একদম কম পইচাতে গাড়ীবিলাক এৰি দি আছোঁ। কোনোবাই যদি বাইক কিনিব খুজি আছে যে মই কম পইচাত গাড়ী ল'ম তো মই এইটো গেৰাণ্টি দিব পাৰিম, ইঞ্জিনৰ যিমান বাইক আছে চব গাড়ীৰ ইঞ্জিনৰ গেৰাণ্টি মই JI মটৰ্ছৰ পৰা দি দিম, কোনো টেনশ্যন নাই। তো কাগজৰ যি ঝামেলা আছে আমাৰ এই JI মটৰ্ছৰ পৰা কৰি দিম। তাৰপিছত আপোনাৰ ইয়াতে ফাইনেন্সৰো সুবিধা আছে,
IDFCৰ পৰা ফাইনেন্সৰো সুবিধা আছে, কোনোবাই যদি ফাইনেন্স কৰিব খুজি আছে তো ইয়াৰ পৰা ফাইনেন্সও কৰিব পাৰে। বাইকৰ কালেকশ্যন আপোনালোকে দেখাই পালে একদম কম পইচাতে গাড়ীবিলাক দি আছোঁ, আপোনালোকে কণ্টেক্ট কৰিব। স্ক্ৰীনত আৰু ডিছক্ৰিপশ্যনতো নাম্বাৰ দিয়া আছে, JI মটৰ্ছ। আপোনালোকে এবাৰ ভিজিট কৰিব, কিনক নিকিনক এইটো পিছৰ কথা, আপোনালোকে জাষ্ট এবাৰ ভিজিট কৰিব, গাড়ীৰ কণ্ডিশ্যন চাব, একদম চিল পেক ইঞ্জিন পাব, কোনো ধৰণৰ স্ক্ৰেচ নাপায়। তো আপোনালোকে ভিজিট কৰিব। তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ, বাই বাই।